আপুনি কি আপোনাৰ জিমেইলৰ আইডিৰ পাছৱৰ্ডটো পাহৰি গৈছে? যদি আপুনি আপোনাৰ জিমেইলটোৰ পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে এইটো ভিডিঅ' চাই থাকক ভালদৰে স্কিপ নকৰাকৈ। আপুনি আপোনাৰ জিমেইলৰ পাছৱৰ্ডটো ৰিছেট কৰি লওক আৰু পাছৱৰ্ড কনফাৰ্ম কৰি লওক। আপুনি এইটো ভিডিঅ'ত পাই যাব আপোনাৰ ৰেজাল্টটো আৰু লাইভ প্ৰুফ সহ। আপুনি কি কৰিব, আপোনাৰ যিটো মোবাইলৰ জিমেইল এপছটো আছে এইটোত আপুনি সোমাই যাব, অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি সেইটো জিমেইলেদি লগ ইন কৰি ল'ব আৰু আপুনি কি কৰিব, ইয়াতে টিক মাৰ্ক কৰিব, ইয়াতে আপুনি ক্লিক কৰিব। কৰাৰ পিছত আপুনি কি কৰিব, মেনেজ ইয়ৰ গুগল একাউণ্ট আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আৰু এটা পেজ খোল খাব। খোৱাৰ পিছত আপুনি কি কৰিব, এইটো ইয়াতে ক্লিক কৰি দিব, পাৰ্চনাল ইনফো ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত ইয়াতে চাব পাছৱৰ্ড বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা নিউ এটা পেজ খোল খাব। যিহেতু আপুনি আপোনাৰ পাছৱৰ্ডটো পাহৰি গৈছে সেইকাৰণে ইয়াতে ইণ্টাৰ ইয়ৰ পাছৱৰ্ড আপুনি পাছৱৰ্ডটো দিলে নহয়, এইটো ৰং পাছৱৰ্ড বুলি কয়। আপুনি কি কৰিব, ইয়াতে ফৰগেট পাছৱৰ্ড ইয়াতে আপুনি ক্লিক কৰি দিব। ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা নেক্সট পেজ খোল খাব। তাৰপিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব, ট্ৰাই এনাডাৰ এৱে ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব আৰু আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন আহিব। আপুনি কি কৰিব, ইয়েজত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আপোনাৰ মোবাইলটো চিলেক্ট কৰি ল'ব, আপোনাৰ এইটো মেইল হয়নে নহয়, আৰু ইয়াতে লিখা আছে ক্ৰিয়েট এ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড। আপোনাক ইয়াতে আপোনাৰ নিজৰ পাছৱৰ্ডটো ছেট কৰিব কৈছে। মই মোৰ পাছৱৰ্ডটো ছেট কৰি লওঁ। পাছৱৰ্ড ক্ৰিয়েট এ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড আপুনি ইয়াতে ছিলেক্ট কৰি ল'ব, নিউ পাছৱৰ্ড। দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে ক্লিক কৰি দিব, ছেভ পাছৱৰ্ড ইয়াতে ক্লিক কৰি দিব। ইয়াতে আহিব আপোনাৰ নিউ পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড। আপুনি ইয়াতে আপোনাৰ নিউ পাছৱৰ্ডটো দিব আৰু কনফাৰ্ম পাছৱৰ্ডটো আপুনি ওপৰত যিটো পাছৱৰ্ড ইউজ কৰিব তলত সেইটো পাছৱৰ্ডে দিব। চলক মোৰটো মই দি আছোঁ, আপোনাৰটো আপুনি দি থাকক। দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা মেইল আহিব। ইয়াতে চাব পাৰিব আপুনি ইয়াতে লিখা আছে ইয়ৰ গুগল একাউণ্ট ৰিকভাৰেড ছাকচেছফুল, একাউণ্ট ৰিকভাৰেড ছাকচেছফুল। মোৰ এইটো পাছৱৰ্ডটো ছাকচেছফুল দেখুৱাইছে। আপুনি এনেকৈ আপোনাৰ পাছৱৰ্ডটো আপুনি ছেট কৰি লওক যদি পাহৰি গৈছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব। আৰু যদি কোনো সমস্যাত পৰি যায় তেনেহ'লে মোৰ কমেণ্ট বক্সত কৈ দিব। বাই বাই, টেক কেয়াৰ।